क'क्राझार सहराव होखारस्रांनाय जाथाय दिनै क'क्राझार सहरनि साखाथियाव थानाय टेङापारा आरो शान्तिनगराव रेलवेनि हायाव आयेन बेरेखायै दखल खालामनाय फालांगि फसंथानफोरखौ रेल बिफाना होखारस्रांदों। खुलुमबाय, बड'सानि स्टुडिअ'आव दं आं जोंसार बर'। रेलवेनि होखारस्रांनायखौ लानानै गोजोननाय गैयै फोरमायदों फालांगिरि आफादा। फैगौ दुर्गा फुजासिम होखारस्रांनाय हाबाफारिखौ दोनथ'नो खावलायदों फालांगियारि आफादा। क'क्राझार सहरनि शान्तिनगर आरो टेङापारायाव दिनै रेलवेनि हायाव आयेन बेरेखायै दखल खालामनाय फालांगि फसंथानफोरखौ रेल बिफाना होखारस्रांनायखौ लानानै क'क्राझार फालांगिरि आफादा गोख्रों सोमावसारदों। क'क्राझार फालांगिरि आफादनि लेङाइ आफादगिरि एबा मिडिया सेक्रेटारि भरत शर्मा रेल बिफाननि होखारस्रांनाय हाबाफारिखौ गोजोननाय गैयै फोरमायनानै आलिपुरदुवार रेलवे डिभिजननि लोब्बा गोनां बिफाननि होखारस्रांनाय हाबाफारिखौ दोनथ'नांगौनि थाखाय खावलायहरदों। बिथाङा फैगौ दुर्गा फुजासिम फालांगिरिफोरखौ रेहाय होनायनि थांखिजों बे होखारस्रांनाय हाबाफारिखौ बन्द' खालामनो खावलायहरदों। बे बिथिङाव आयेन बेरेखा महरै रेलवे हायाव दखल खालामनायफोरखौ होखारस्रांनायाव हेफाजाब होगोन होननानै रोखायै फोरमायथियो। দখলৰ কথাটো কৈছে, দখল কিন্তু আমাৰ মাটি আমাৰ মানে মাৰ্চেণ্টৰ পৰা কোনো কৰা নাই, এইটো কমপ্লিটলি লিজত আছে। আৰু যিখিনি ধৰক দখল বা এক্সটেণ্ডেড কিছুমান লিজৰ পৰা অলপ মানে এনক্ৰচ হৈছে, সেইখিনি যদি ৰেলৱে ইভিকশ্যন কৰে তাতেতো আমাৰ কোনো আপত্তি নাই, আমি সেইখিনিত আমি কোনো ক'বলৈও নাযাওঁ। কিন্তু টিল দুৰ্গা পূজা মানে ইট ইজ আৱাৰ হাম্বল ৰিকুৱেষ্ট টু দ্য মানে কনচাৰ্ণ অথৰিটি অফ ৰেল ডিপাৰ্টমেণ্ট কি আমাৰ ৰেল গেটৰ এৰিয়াটো এৰি দিব লাগে, কাৰণ তাতে মেক্সিমাম চব দোকানী হয়। তেওঁলোকে পূজাৰ কাৰণে বস্তু মানে কাপোৰ চাপোৰ এইবিলাক উঠাইছে, কাপোৰৰ দোকানে বেছি, তাৰপিছত কিছুমান ৰেষ্টুৰেণ্টো আছে, এইবিলাক মানে পূজালৈকে এৰি দিব লাগে। তাৰপিছত তেওঁলোকে যিটো কৰে আমি পূৰা সহযোগিতা কৰিম, কমপ্লিট আমাৰ কোঅপাৰেশ্যন থাকিব। আৰু এইখিনি আমি এচুৰেঞ্চো দিছোঁ, আমি দৰকাৰ হ'লে আমি DRM ছাৰৰ লগতো কালি লগ ধৰিম যে আমি এইটো এটা মানে আণ্ডাৰটেকিং যদি দিব লাগে সেইটো আমি দিব বিচাৰিছোঁ। দুৰ্গা পূজা লিগ দুৰ্গা পূজা মানে আমি পূজা বুলি আমাৰ ইয়াতে দুৰ্গা পূজাই মিন কৰে আৰু তো এই দুৰ্গা পূজালৈকে আমি টাইম ৰেলৱেৰ মাটি ৰেলৱেটো ইভিকশ্যন কৰিব, আমাৰতো কোনো অবজেকশ্যন কৰিব লগা নাই। কিন্তু আমি মানে মাৰ্চেণ্ট এছ'চিয়েশ্যনৰ পৰা আজি তেওঁলোকৰ লগত লগ ধৰিছোঁ। আমাৰ মেটাৰ আছে যে ৰেল গেটৰ ওচৰত যিবিলাক আমাৰ দোকানপাট ৰেলৱেৰ জমিত আছে, এইবিলাক এতিয়া ইভিকশ্যন কৰিব নালাগে টিল পূজা। আমি পূজালৈকে এইটো ৰিলিফ বিচাৰিছোঁ, কাৰণ পূজাৰ পিছত আমি নিজে য'ত ৰেলৱে মাটিত আমাৰ দোকানদাৰবিলাকে মানে দোকান কৰি আছে তেওঁলোকক আমি নিজে খালী কৰাই দিম। সেইটো আমি তেওঁলোকক এচুৰেঞ্চ দিছোঁ আজি মাৰ্চেণ্টৰ পৰা। উচ্ছেদ কৰাৰ এই ক্ষেত্ৰত না, এই বিষয়ত আমিহে ৰেলৱেক ৰিকুৱেষ্ট কৰিম যিবিলাক ইভিকশ্যন কৰিব এই জেগাবিলাক তেওঁলোকে নিজে ইমিডিয়েটলি তাত কিবা এটা ইউটিলাইজেশ্যন কৰি দিব লাগে। নহ'লে আদাৰৱাইজ এইটো আজি কৰিছে কালি আকৌ কোনোবাই বহিব, আমি কিমানখিনি আৰু তেওঁলোকক মানে উঠাব পাৰিম। এইটো ৰেলৱেৰ ডিউটি যে ৰেলৱে যিটো ইভিকশ্যন কৰিব এই ইভিকশ্যনটো ইমিডিয়েট কিবা ইউটিলাইজেশ্যনত লগাই দিব লাগে। দখল হোৱা বুলি তেনেকুৱা নাই, আমাৰ লিজত আছে মেক্সিমাম মাটি। কিছুমান হয়তো কৰিছে, এইটো আমি অবজেকশ্যন কৰা নাই, কিন্তু আমি ৰিকুৱেষ্ট কৰিছোঁ যে আপ টু পূজা তেওঁলোকক ৰিলিফ দিব লাগে। পূজাৰ পিছত আমি নিজে এইটো ইভিকশ্যন কৰাই মন্ত্ৰীবিলাকে আপোনালোকে সহযোগ কৰিব? আমি সহযোগ কৰিম, গভৰ্ণমেণ্টৰ লগত আমি সবসময় সহযোগ কৰিম। আজি উচ্ছেদ অভিযান প্ৰশাসনৰ ফালৰ পৰা নহয়, এইটো আপোনাৰ ৰেলৱে ফালৰ পৰা হৈছে। ডিভিজনেল ৰেলৱে মেনেজাৰ আলিপুৰদুৱাৰ জাংচনৰ আণ্ডাৰত অহা এইখিনি এৰিয়া আপোনাৰ ৰেলৱেৰ ভিতৰত যিমান অনঅথৰাইজ প্ৰিমাইচেছ আছে তেখেতলোকক আগতে 3 মাহৰ আগত ন'টিছ দিয়া হৈছিলে, 1 মাহৰ আগত ন'টিছ দিয়া হৈছিলে, আৰু পূৰা প্ৰচেছ ফ'ল' কৰি ৰেলৱে এইটো আপোনাৰ এভিকশ্যনটো কৰি আছে। ইয়াতে আপোনাৰ ক্লাব আনঅথৰাইজ ক্লাব কিবা কিবি আছে, সেইবিলাক এইটো আজি এভিকশ্যন চলি আছে। এইটো ৰেলৱেৰ কিবা ডেভেলপমেণ্টেল ৱৰ্কছ তেখেতলোকে কৰিব, আৰু বহুত দিনৰ পৰা তেখেতলোকে নটিছো দিছে, প্লাছ পাব্লিক এনাউন্সমেণ্টো কৰি আছে। মই নিজে, আপোনালোকেও চাগে শুনিছে চাগে, অল অভাৰ কোকৰাঝাৰ টাউন তেখেতলোকে হেৰি কৈছে কি এভিকশ্যনটো অমুক তাৰিখে হ'ব, আৰু সেইটো সেইমতে আজি 10টা 10:30 পৰা এভিকশ্যনটো ষ্টাৰ্ট হ'ব। এইটো আপোনাৰ এতিয়ালৈকেতো হেৰি কোৱা নাই, আমাৰ যোনটো আপোনাৰ হেৰি পাতিছে অৰ্ডাৰটো, তাত 12টা ষ্ট্ৰাকচাৰ দেখুওৱা আছিলে, এইটো 2টা হৈছে আমাৰ ক্লাব। মন্দিৰটো নাই মন্দিৰ চন্দিৰ ৰিলিজিয়াছ ষ্ট্ৰাকচাৰটো চোৱা নাই তেখেতলোকে, পিছত ডিচিজন ল'ব ৰেলৱে যি কৰে। আজি আনঅথৰাইজ ক্লাবছ আৰু এনেকুৱা হেৰি নথকা আপোনাৰ বিল্ডিংছ আছিলে য'ত মানে মানুহ চানুহ নাই, সেইখিনি ভাঙা হৈছে।
থাকে